নুপুৰা দেই guys welcome back to my YouTube channel Harvest Sudan Vlog so আজি দেখম আৰু আমাৰ গাঁৱৰ পৰিৱেশ পানী পানী হৈ গৈছে প্ৰায় ইলাহান আমাৰ ইয়াত কইঠা আছিল কিন্তু এবাৰ পানী একদম হে কৰি দিছে এই পানী উঠি পুৰা শান্তিত এই ফুল একদম এই দমকলেদি পানী ওলাই আছে এতিয়াও ওলাই আছে এতিয়া প্ৰায় অলপ ৰ'দ দিছে guys পানী উঠি আৰু আইলা সব বতে কিন্তু শান্তিত আগতে আমি ইয়াতে মানে খেলা খেলিছিলোঁ কিন্তু এতিয়া একদম পানী পানী হৈ গৈছে আৰু অলপ অলপ আগত যাই দেখম পুৰা একদম ফুল পানী উঠি যাই আছোঁ তাতে এই বাবুৰ লগত যাওঁ অলপ আগক লাগি বাবুল তো গাইছ এখানটিত পানী পুৰা হেৰি হৈ গৈছে অলপ এই এখানটিত একদম তামাম এইটো তামাম আছে পানী পানী পুৰা so guys ৰাস্তাৰ লেভেল আৰু পানীৰ লেভেল এই পথাৰৰ লেভেল পুৰা সমান হৈ গৈছে পুৰা so guys এতিয়া আৰু পুৰা পানীৰ লেভেল পুৰা ফুল সমান হৈ গৈছে ফুল পথাৰ আৰু মাজতে ৰাস্তা মাছ ওলাই যাব নাৰাখে পুৰা একদম তাতে এৰি দিছে এইগিলা একদম পানী পানী হৈ গৈছে পানী এই ৰ উঠো চাব লাগত দেখিন বল অলপ আগে বল গাইছ এই আমাৰ মন্দিৰ আমাৰ চপাৰ মুকুলদাৰ নামঘৰ এইডাল গাছডাল একদম হেৰি গৈছে পৰি গৈছে আৰু পানীত পুৰা এই লেভেল চাই ৰাস্তা এতিয়া সমানে ৰূপ দেখি আছোঁ তো এখানটিও সমান হৈ গৈছে ৰাস্তাই এতিয়াতো খাল এইটো মন্দিৰৰ খাল এইটো যিটো মন্দিৰ আছে আমাৰ বকুলদাৰ মন্দিৰ আৰু এইটো শিৱত থান এখানটি পুৰা সমান হৈ গৈছে এইটো হৈছে ফিচাৰী ইয়াতে মাছ ডাঙৰ কাৰণে পুৰা নেট চেট দি বান্ধি ৰাখিছে আৰু পুৰা একদম ডাঙৰ ফিচাৰী ৰাস্তাত পানী উঠি গৈছে আমাৰ মাছ মাৰি আছে পুৰা এই গাছ ব্ৰাদাৰ এই পুৰা তাতে মাছ মাৰি আছে আৰু এই পুৰা এইটো কালভাৰ হয় তাতে আৰু আজি আৰু ক'ত মাছ পাব এই 7 দিন হৈ গ'ল পুৰা মাছ মাৰি শেষ কৰি পেলাক আৰু প্ৰায় ইয়াতে আমাৰ খাল চাল মানে পাৰ ভাঙি দিছে সেইকাৰণে আৰু কালভাৰত আৰু তামাম মাছ উঠছে আমাৰ মানুহে খাইছে আৰু একেদিন পুৰা জাল পাতছে আৰু ফুল পানী মা কচম চাওঁ মানে নদীত জালবাৰী যদি নদী একদম গাইছ ৰাস্তাতে পুৰা একদম ফুল পানী হৈ গৈছে শান্তি কি মজা বে জোক আছে নেকি ব্ৰ নাই এই থাকিব পাৰে নাথিব পাৰে গাইছে সন্মনি উঠছি ভেলত ভেল হান এবাকে লৈ আহ মই উঠো পৰে লুটি হান ভয়ানক নাজিয়া মাজক লৈ দিয়া দুটা এবাকে হান ভৰি দিয়া এবাক কলত খাৰা দুটা ভৰি দিয়া অলপ মাজক লৈ দিয়া
এখন মনিথের গরু এয়াৰে গৰু এয়াৰ হয়তো গাই সো গাইস আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি নতুন গৈছে ছাবস্ক্ৰাইব কৰিব